হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। চাওক এয়া মুৰ্গীকেইটা কিমান ষ্ট্ৰং হৈ আছে এতিয়ালৈকে। আৰু কি ক'ম মানে কেইদিনমান আগৰ পৰা মানে এওঁলোকে খুটিয়া খুটি কৰি আছে। খুটিয়া খুটি হোৱাৰ ফলত মানে কিছুমান মুৰ্গী মানে মৃত্যু হৈ থাকে। মানে এইকেইদিনতে কি হ'ল মানে ক'বই পৰা নাই। মানে কেনেকৈ যে ৰাখিম ভাবিলোঁ। গোটেইখিনি ডাঙৰ হোৱাৰ পিছতে মানে একেলগে বিক্ৰী কৰোঁ, টকাখিনিও একেলগে পাম, কিন্তু সম্ভৱ মানে এতিয়া অসম্ভৱ হৈ আছে। মানে কি কৰা যায় মানে এনেকৈ 10টা 15টা এনেকৈ লৈ যাই পেলাই বিক্ৰী কৰিম বুলি ভাবিছোঁ। যিকেইটা ডাঙৰ ডাঙৰ আছে এনেকৈ মানে 10টা 15টা এনেকৈ বজাৰত লৈ যাম বুলি ভাবিছোঁ। মানে এনেকৈ হ'লে নহ'ব, ডেইলি যদি এটা যায় দেখোন প্ৰব্লেম হৈ যাব বহুত। সেইটোৱে ভাবিছোঁ মানে অহা কাইলৈ 10টামান লৈ যাওঁ নেকি। আৰু আপোনালোকে কমেণ্ট কৰিবচোন, যদি কোনোবাই এনেকুৱা লোকেল মুৰ্গী পুহিছে, কিহৰ কাৰণত এনেকুৱা খুটিয়া খুটি হয়। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদিহে এনেকুৱা লোকেল মুৰ্গী পুহিছে আপোনালোকে, মানে খুটিয়া খুটি কৰি থাকে। মানে যেতিয়া মই দোকানত থাকোঁ, যেতিয়া মই সন্ধিয়া আহোঁ দোকানৰ পৰা, তেতিয়াই মানে দেখা পাওঁ এনেকৈ খুটিয়া খুটি কৰি পেলাই এটা কেতিয়াবা আৰু দুটা এনেকৈ মৰি থাকে। মানে বেমাৰটো একো লগাই নাই, মুৰ্গীবিলাক খুবেই ষ্ট্ৰং হৈ আছে মুৰ্গীবিলাক। তো কমেণ্ট কৰিব হা।